শান্ত হওয়ার পথত অশান্ত মেঘালয় পুনৰ আৰম্ভ স্বাভাৱিক জীৱনযাত্ৰাৰ মক্ৰকাণ্ডৰ পিছতে অশান্ত হৈ পৰিছিল চুবুৰীয়া ৰাজ্য মেঘালয় হিংসাত্মক ঘটনাই জোকাৰি গৈছিল ৰাজধানী তথা পৰ্যটন মহানগৰী শ্বিলং অসমৰ সৈতে এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল ৰাজ্যখনৰ অৱশেষত দেওবাৰৰ পৰা সলনি হৈছে পৰিস্থিতি আৰম্ভ হৈছে অসম মেঘালয়ৰ মাজত যান বাহনৰ চলাচল শ্বিলঙত আবদ্ধ হৈ থকা বহু পৰ্যটকে দেওবাৰে নিৰাপদে শ্বিলং এৰিবলৈ সক্ষম হৈছে মেঘালয় আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে চলিবলৈ আৰম্ভ কৰিছে অসম আৰু মেঘালয়ৰ মাজত সকলো ধৰণৰ যান বাহন আজিৰ পৰা খুলি দিছে ভাল লাগিছে আমাকো আমাৰ অটোটো অলপ প্ৰভাৱ পৰিছিলে মানে পেচেঞ্জাৰ নাছিলে আজিৰ পৰা যিহেতু খুলি দিয়াৰ কাৰণে কালিৰ পৰা পেচেঞ্জাৰ হ'ব পাৰে মানুহ অহা যোৱা হ'ব আৰু সেইটো কাৰণে বহুত ভাল লাগিছে উল্লেখযোগ্য যে অসম মেঘালয়ৰ মাজত যান বাহনৰ চলাচল বন্ধ হৈ পৰাত ৰাজ্যখনত খাদ্য সামগ্ৰীৰ নাটনিৰ সৃষ্টি হৈছিল বিশেষকৈ ইন্ধনৰ নাটনিৰ বাবে উদ্বিগ্ন হৈ পৰা মেঘালয় চৰকাৰে জৰুৰী অৱস্থাৰ বাবে ইন্ধন মজুত ৰাখিবলৈ পেট্ৰল ডিপুসমূহক নিৰ্দেশ দিছিল ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ